ঠিক আছে my YouTube channel সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ তো মই এনেই বহি আছিলোঁ বহুত দিন এসপ্তাহ হৈ গ'ল ভিডিঅ' দিয়া হোৱা নাই তো কি দিম কি নিদিমকৈ সেইকাৰণে আজি ভিডিঅ'টা বনাম বুলি ভাবিলোঁ আৰু মই এনেই সৰু সুৰা টুকটাককৈ দোকানত থাকোঁ আৰু এনেই চেলাৰী দৰমহা হিচাপত নহয় আৰু এনেই আৰু টাইম পাছৰ কাৰণে আৰু ঠিক আছে ফোন এটা আহি গৈছিলে সেইকাৰণে কাট খাই গৈছিলোঁ হাঁহি আহি গৈছিলে হাঁহটো আহি গৈছিলে সেইকাৰণে এতিয়া মানে ভিডিঅ'টো চাই থাকক আপোনালোকে তো মই কি কৰোঁ দোকানত আপোনাক দেখাই আছোঁ তো মই এতিয়া লেপটপটো দেখা পাইছে এইটো লেপটপ আৰু এনেই পৰি থাকে আৰু কাম নাই আৰু ডেট আৰু বেটাৰী চাৰ্জিং নাই আৰু মাজে মাজে কাম হয় আৰু মানে কাম কৰা মানুহ নাই আৰু মই আছোঁ দুটা লেপটপ চলাই থাকোঁ আৰু অনলাইন চলাইন কাম হয় ধৰক ফৰ্ম ফিল আপ এডমিশ্যন এনেকুৱা টাইপৰ জব কিবা কিবি আহি থাকে তাৰ কাৰণে অনলাইন চলাইন আমি কৰোঁ আৰু তাৰপিছত আৰু দোকানত কেতিয়াবা কাষ্টমাৰ চাষ্টমাৰ আহিলে হেল্প চেল্প কৰি দিওঁ আৰু তাৰপিছত আৰু বস্তু আনি চব আছে আপোনাৰ মিচেচনাৰী বস্তু সকলো পাই যাব ধৰক আপোনাৰ ইয়াত দেখা পাইছে এইবিলাক এই দেখক এইবিলাক দেখা পাইছে সকলো বস্তু আছে গিফ্ট আইটেম দামী দামী বস্তু আছে ইয়াত গিফ্ট আইটেম দামী দামী বস্তু আছে সকলো বস্তু পাই যাব কাৰণ ছোৱালী তোৱালীক আপোনাক গিফ্ট দিবৰ কাৰণে ভেলেণ্টাইন থাকে নহয় তাত চাৱাৰ দিব পাৰে বহুত বস্তু আছে আপোনাৰ ল'ব পাৰে তাৰপিছত আৰু এই ডাঙৰ প্ৰিণ্টাৰ আছে এইটো আগৰ ভিডিঅ'ত এটা দেখাইছিলোঁ মই ইয়াত তোমাৰ ডাঙৰ জেৰক্স ডিগেলৰ পৰা আজিলৈ দেখা হৈছে আপোনালোকে কুৰকুৰি কুৰকুৰি নহয় একচুৱেলি হাগিছ হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে হাগিছোঁ দেখা পাই থাকেই একচুৱেলি থাকেই আৰু তাৰপিছত লাহে লাহে আৰু আপোনাৰ আৰু বস্তু আইটেম হৈ যাব ৰখা হ'ব ইয়াত আৰু ইয়াত সকলো বস্তু আছে তেল চেল আপোনাৰ এইবিলাক মানে সকলো দোকান থাকেই কিন্তু মানে বিশেষকৈ মানে কি হয় মানে ইয়াত কনফিউজন দেখা পাইছেনে এটা বহুত কমত দি দিয়ে মানে অফাৰত দি দিয়ে ধৰক ক'ৰবাত যদি আপোনাৰ 100 টকা হয় লিগেল দাম 100 টকা হয় তেতিয়া কি আপোনাৰ 90-80 টকা দি দিয়ে আৰু অফাৰত মানে তাৰপিছত আৰু কি কাম আৰু বাৰ্থডে চাৰ্থডে কাপ চাপ সকলো আছে তাৰপিছত আগষ্ট আহি আছে ইয়াত আপোনাৰ নতুন নতুন বস্তু আহিছে সকলো বস্তু আহিছে দেখাইছিলোঁ আৰু দেখালোঁ আপোনাৰ এতিয়া নতুন বস্তু আহিছে আপোনাৰ দেখাইছে এয়া আপোনাৰ ৰাখি আহিছে ৰাখি ইয়াত আপোনাৰ সকলো বস্তু আছে ৰাখি আপোনাৰ দামী কম দামী চব আছে 20 টকীয়া 30 টকীয়া 150 টকীয়া 110 টকা সকলো আছে এইটো আপোনাৰ সৰু আছে এইটো 20 টকা আপোনাৰ এইটো দেখাই দিছোঁ খুলি কিনে দেখাই দিছোঁ আপোনালোকক মানে ভাল ভাল কেনেকুৱা বস্তু আহিছোঁ আৰু কাৰোবাক লাগিলে আপোনালোকে ইমান দূৰ আহিব ওচৰতে আমাৰ যিখিনি লোকেশ্যনৰ ওচৰতে আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মই তিনিচুকীয়াত হয় তো তিনিচুকীয়াৰ ওচৰৰখিনি আহিব পাৰে আৰু মোৰ ঘৰ গাঁওখন হৈছে বৰমুৰা পথাৰ ইমান তিনিচুকীয়াৰ পৰা নাহিলেও বৰমুৰাখিনি আহিলেও হ'ব চেলিং হৈ যাব লাগে নাই জানো তো এইটো চব 20 টকা এইটো আপোনাৰ এইখিনি তিনিটা ষ্টেপ 20 টকা আছে তাৰপিছত এইটো আপোনাৰ 30 টকা এই 30 টকা দেখাইছে আপোনালোকক চব ধুনীয়া ধুনীয়া ডিজাইন আছে 30 টকা তো এই তিনিটা বান্দল আছে 30 টকা আৰু এইটো আপোনাৰ দাম আছে এইটো 30 টকা এইবিলাক ভালে মানে ধুনীয়া ধুনীয়া ডিজাইন আছে দেখিছে 30 টকা এইবিলাক ধুনীয়া চব 30 টকা তাৰপিছত এই 30 টকা এইটো দাম এইটো আপোনাৰ 130 টকা দেখিছে 130 টকা দেখিছে কিমান ধুনীয়া আহিব পাৰে আৰু তলৰটো আৰু দামী আছে তলৰটোতো বহুত দামী এইটো 180 টকা একদম ধুনীয়া দেখিছে একদম তো আহিব পাৰে অনলাইন কাম থাকিলে মোক জনাব এতিয়া বেছি ভাইৰেল হোৱা নাই তাৰপিছত ভাইৰেল হৈ গ'লে অনলাইন তাৰপিছত লিংকটো দি দিম আপোনালোকক মানে মোৰ কণ্টেক্ট নাম্বাৰ দি দিম এতিয়া আপোনালোকক ইনফৰমেশ্যনটো জনাইছোঁ ভৱিষ্যতে যদি ভাইৰেল হৈ যাওঁ তাৰপিছত একো নাই হৈ যাব আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক চাই থাকিব আৰু এতিয়া নতুনকৈ চেনেলটো খুলিছে যিহেতু মানে তো ছাপোৰ্ট কৰিব অলপমান আগুৱাই যাম তো দিনটো এনেকুৱাই ৰাতিপুৱা আহোঁ আপোনাৰ 10টা মানত আহোঁ যদি কাষ্টমাৰ চাষ্টমাৰ থাকে তেতিয়াহ'লে অলপমান নহ'লে ঘৰত গুচি যাম গৰম দিন বহুত টেম্পাৰেচাৰ বহুত পৰিছে তাৰপিছত আৰু এনেদৰে তো এতিয়া মই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ আৰু কাম বন নাই চাকৰি বাকৰিৰ কথাটো আপোনালোকে গম পায় আজিকালি বহুত ইউটিউব চেনেল খুলিছে তো সকলোকে ছাপোৰ্ট কৰি যাব আমিও সকলোকে ছাপোৰ্ট কৰি যাম নতুনকৈ আপুনি সহযোগিতা কৰিলেহে মই এতিয়া আগুৱাই যাব পাৰিম তো কোনোবাই নতুনকৈ চেনেল খুলিছে তেওঁ আমি ছাবস্ক্ৰাইব কৰি দিম আমাক ছাবস্ক্ৰাইব কৰি দিব মানে এটা কথা হৈ গ'ল নহয় সকলোৱে একগোট হৈ পেলাই আগুৱাই যাব লাগিব আমি অকলে কেতিয়াও আগুৱাই যাব নোৱাৰিম মানে আপোনালোকৰ সহায় সহযোগিতা লাগিব সকলোৰে
ছাপোৰ্ট লাগিব, সকলো ইউটিউববিলাকৰ যিমান চেনেল খুলিছে তেওঁলোকৰ সহযোগিতা লাগিব, আমিও তেওঁলোকক সহযোগিতা কৰি যাম, সকলোকে আগবাঢ়ি যাম। তো অলপমান ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব। তো ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ আৰু আগন্তুক দিনত ভাল ভাল ভিডিঅ' দি যাম, চেষ্টা কৰিম আৰু আপুনি অলপমান ছাপোৰ্ট কৰি যাব। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।